ভয়ানক ৰূপত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। জিএনআৰচি হস্পিটালে দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে আজি বাক্সা প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি পথ দুৰ্ঘটনাৰ প্ৰতি প্ৰায় 2 মিনিটত এজন ব্যক্তিয়ে প্ৰাণ হেৰুওৱা বুলি স্নায়ু বিশেষজ্ঞ ডাক্তৰ সুনীল পাঞ্চালে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ডাক্তৰ পাঞ্চালে ভাৰতৰ 1.5 লাখ যুৱ চালক মূৰ আৰু কঁকালত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আঁকোৱালি লয়। তেওঁ পথত যান-বাহনৰ নীতি নিয়ম মানি চলি হেলমেট সিট বেল্ট পৰিধান কৰিবলৈকো সকলো চালকক আহ্বান জনায়। তেওঁ বাক্সা জিলাৰ 2312 গৰাকী আঘাতপ্ৰাপ্তক জিএনআৰচি চিকিৎসা প্ৰদান কৰা বুলিও সংবাদমেলত উল্লেখ কৰে। ডাক্তৰ ৰোহিত আগৰৱালে কেতিয়াবা দুৰ্ঘটনাত পতিত হোৱাৰ পাছতো আঘাত প্ৰত্যক্ষ কৰা নাযায় যদিও আভ্যন্তৰীণ ক্ষতি হয় বুলি উল্লেখ কৰি এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত বুলি মন্তব্য কৰে। একেদৰে বয়োজ্যেষ্ঠ ব্যক্তিসকলে বাথৰুমকে ধৰি পিছলি পৰি আঘাতপ্ৰাপ্ত হ'ব পাৰে বুলি উল্লেখ কৰে। এনে ক্ষেত্ৰত তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'লে আঘাতপ্ৰাপ্তক সুস্থ কৰি তুলিব পাৰি বুলি মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, জেবিপি ভাৰত।